আহিছোঁ এইটো শ্ব'ৰুমত আৰু ইয়াতে চব বেছি ক'বলৈ গ'লে কি ইয়াতে আপুনি গোটেইকেইটা মডেলছত অফাৰ্ছ পাব আমাৰ ইয়াতে আপোনালোকে যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয় 0 to 5% ডাউন পে'মেণ্টতো আপোনালোকে গাড়ী পাই যাব মোৰ ইয়াত লগতে গোটেইকেইখন গাড়ী আপোনালোকে টেষ্ট ৰাইড অনুভৱ কৰিব পাৰিব আগতে বৰপেটা ডিষ্ট্ৰিক্টত এটা প্ৰব্লেম আছিলে মানুহে যদি 10 লাখ টকা এখন গাড়ী ক্ৰয় কৰিব খুজিছে কিন্তু মানুহে কি কৰিব টেষ্ট ৰাইড নাপায় কিন্তু আমি গোটেইকেইটা টেষ্ট ৰাইড ভেহিকেলছ ইয়াতে লৈ আহিছোঁ চ' গোটেই খাই সুবিধা এটা ডাঙৰ ডিলাৰশ্বিপ ক'ব গ'লে কি এটা মুম্বাই নিচিনা জেগাত মই গুৱাহাটী বুলি নকওঁ মুম্বাই নিচিনা জেগাত আপোনালোকে যেনেকুৱা এটা শ্ব'ৰুমত এক্সপিৰিয়েঞ্চ পাব সেই এক্সপিৰিয়েঞ্চটো আমি আজি লৈ আহিছোঁ বৰপেটাবাসী ৰাইজৰ কাৰণে বৰপেটা ৰোডত অফাৰ্ছো যদি আপুনি কথা পাতে কি অলৰেডি অফাৰ চলি আছে গোটেইকেইটা গাড়ীবোৰত আমাৰ ডিছকাউণ্টেড ৰেট চলি আছে প্লাছ কনজিউমাৰ অফাৰ্ছ আছে কিছুমান গাড়ীত আমাৰ এক্সচেঞ্জ অফাৰ আছে কৰ্পৰেট অফাৰ্ছ আছে বিশেষ জানিবৰ কাৰণে মোৰ টীম ফ্ল'ৰত এভেইলেবল আছে আপোনালোকে মোৰ টীমৰ লগত কণ্টেক্ট কৰিব আৰু গোটেই খাই সুবিধাখিনি আপোনালোকক জনাই দিয়া দিছ ইজ দ্য ফাৰ্ষ্ট টাইম দেট টাটা মটৰ্ছ হেভ এণ্টাৰ্ড ইন ছাচ এ বিগ ৱে ইন বৰপেটা টাউন এণ্ড ফৰ অল দ্য পাব্লিক অফ বৰপেটা উই আৰ ভেৰি মাছ কনফিডেণ্ট ইনাফ দেট উই উইল set a new milestone in the automobile industry. We are already market leader in Bangaigarh district and we are targeting that in Barpeta also will be the market leader. মই বহুত ইমোশ্যনেলি টাটা মটৰ্ছৰ লগত জড়িত মই আৰু বহুত ব্ৰেণ্ডৰ লগত কাম কৰোঁ বা টাটা মটৰ্ছ যেতিয়া মোৰ ইয়াতে লিখা থাকে মই এটা প্ৰাউড ফিল কৰোঁ নাই দ্য গ্ৰেট ৰতন টাটা যি এইটো কোম্পানী হয় আৰু যদি আপুনি বিশ্বাসৰ কথা কয় এভৰি কাৰ বহুত কিছুমান কোম্পানীত দুটা কাৰ এটা কাৰ বা কিছুমান নাথাকে কিন্তু আমাৰ এভৰি কাৰ 5 ষ্টাৰ ৰেটেড হয় আমাৰ কিছুমান মডেল আছে যেনেকুৱা হেৰিয়াৰ চাফাৰী ডাবল ষ্টাৰ ৰেটেড মিনছ ভাৰত এনকেপেটৰ এইবোৰ গাড়ী 5 ষ্টাৰ ৰেটেড পাইছে আৰু গ্ল'বেল এনকেপেটৰ এইবোৰ গাড়ীবোৰ 5 ষ্টাৰ ৰেটেড পাইছে ৰাইজক কি আহ্বান জনাব এই ক্ষেত্ৰত ৰাইজক মই এটা বস্তু আহ্বান জনাম কি চাওক আমি এটা পৰিয়াল কেন্দ্ৰিক আমাৰ এটা পৰিয়াল আছে চ' আপোনালোকে যেতিয়াই গাড়ী কিনে হয় নহয় এক্সপিৰিয়েঞ্চটোৰ বিষয়ে আপুনি নিজৰ পৰিয়ালৰ ছেফটিৰ বিষয়ে ভাবিব আমি চব সময় যে গাড়ী কিনাৰ আগত নিজকে এটা প্ৰশ্ন সুধিব কি আৰ ইউ এণ্ড ইয়'ৰ ফেমিলি ছেফ আপুনি যেতিয়া যোনখন গাড়ী চলাই আছে সেই গাড়ীখন ষ্টাৰ্ট কৰাৰ লগে লগে আপোনালোকে ভাবিব আৰু নিজকে প্ৰশ্ন কৰিব কি মই যোনখন গাড়ী ল'ম বা যোনখন গাড়ী চলাম সেই গাড়ীখনত মই আৰু মোৰ পৰিয়াল মোৰ যে বাচ্চা যোনবোৰ স্কুলত পঢ়ি আছে সেইবোৰ সুৰক্ষিত হয়নে নহয় টাটা মটৰ্ছত আমি এই বিলিভটো আপোনাক দিব পাৰোঁ কি আমি ইণ্ডিয়াত নহয় ৱৰ্ল্ডত আটাইতকৈ ছেফেষ্ট কাৰ বনাওঁ বিকজ আমি কোনো কোম্পানীৰ পৰা বাহিৰৰ পৰা লোহা নানো আমাৰ ব্ৰেণ্ডৰ নিজা লোহা আছে টাটা টিস্কন দিয়ে এই গাড়ীবোৰ বনোৱা হয় টাটা টিস্কন কিয় স্পেচিয়েল মই আপোনালোকক জনাই দিব খুজিছোঁ চবেই গম পায় ৱৰ্ল্ড ফেমাছ এটা ষ্ট্ৰাকচাৰ আছে যোনটোক কয় বুজ খালিফাটো আপোনালোকক মই জানিব পাৰি বহুত সুখী আপোনালোকে যদি নেটত চাৰ্চ মাৰি চাই বুজ খালিফাটো টাটা টিস্কন দিয়ে বনোৱা হৈছে আৰু ছেইম লোহা দিয়ে আমাৰ এই গাড়ীবোৰ বনোৱা হয় ঠিক আছে মোৰ নাম মনোজ সিনহা মোৰ ঘৰ বৰপেটা ৰোডতে মানে একচুৱেলি কি হ'ল টাটা আমাৰতো ব্ৰেণ্ড বহুত আছে হুণ্ডাই টাটা মহিন্দ্ৰা চব আছে এনেকুৱা ডাঙৰ ডিলাৰশ্বিপ মানে নাই আমি ভাবোঁ যে ইমান ডাঙৰ ডিলাৰশ্বিপত আমি ফেচিলিটি বহুত দিব পাৰিম বহুত প্ৰডাক্ট এভেইলেবিলিটি থাকিব চব ধৰণৰ প্ৰডাক্ট এভেইলেবল আছে যিমান আমাৰ মানে গাড়ী আছে কালাৰ মডেল চব এভেইলেবল আছে তো আমি মানে আজি মানে ভাবোঁ যে এতিয়া মানে কাষ্টমাৰক আমি ছাৰ্ভিচ ভালকৈ দিব পাৰিম প্ৰডাক্ট যোনটো বিচাৰিছে যোনটো বিচৰা মতে আমি দিব পাৰিম তাৰমানে তাৰ কাৰণে আমিও কাষ্টমাৰক ৰেছপন্সটো ভালকৈ দিব পাৰিম এটা ৰেছপন্স দিলে